নমস্কাৰ। বিটিএডি এলেকাৰ চিৰাঙৰ বিজনীত আছুই আঁতৰালে চৰকাৰী কাৰ্যালয়ৰ ফলক। অসমীয়া ভাষাক এলাগী কৰাৰ অভিযোগ বিজনী আঞ্চলিক আছুৰ। অসমীয়া ভাষা বিৰোধী কাম নকৰিবলৈ বিটিআৰৰ প্ৰমোদ বড়ো প্ৰশাসনক সকিয়নি বিজনী আছুৰ। চিৰাং জিলাৰ বিজনীত চৰকাৰী কাৰ্যালয়ত এলাগী অসমীয়া ভাষা। চৰকাৰী কাৰ্যালয়ৰ ফলকত অসমীয়া ভাষাক অপমান কৰাত সৰব হৈ উঠিছে বিজনী আঞ্চলিক আছুৰ কৰ্মকৰ্তা। বিজনী চহৰস্থিত নৱনিৰ্মিত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ নকৰাত ক্ষোভিত হৈ পৰিছে বিজনীৰ আছু। বিভাগটোৰ ফালৰ পৰা লগোৱা ফলকত ইংৰাজী আৰু বড়ো ভাষা ব্যৱহাৰ কৰিছে। ফলত বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে আজি উক্ত ফলকখন আঁতৰাই পেলায়। আনহাতে অনাগত দিনত কাৰ্যালয়টোত ইংৰাজী, বড়ো আৰু অসমীয়া তিনিওটা ভাষাত ফলক লগাবলৈ দাবী উত্থাপন কৰে। আছুৱে ইংৰাজী আৰু বড়ো ভাষা বিৰোধী নহয়, কিন্তু ইয়াৰ সমান্তৰালভাৱে অসমীয়া ভাষাক এলাগী কৰা কাৰ্য কেতিয়াও মানি লোৱা নহ'ব বুলি সকিয়নি প্ৰদান কৰে। অনাগত দিনত প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ প্ৰশাসনকো অসমীয়া ভাষা বিৰোধী কাম নকৰিবলৈ সকীয়াই দিয়ে বিজনী আঞ্চলিক আছুৱে। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস। বড়ো ভাষাটো আছে, কি কয় অসমীয়া ভাষাটো নাই যে। আপুনি ছাৰক কৈ দিব, আমি বেনাৰটো খুলিলোঁ হা, ছাত্ৰৰ পৰা বেনাৰটো আমি খুলি থৈছোঁ। আৰু আপোনালোকে কি কয় অসমীয়া ভাষা, বড়ো ভাষা, ইংৰাজী ভাষা তিনিওটা ভাষা ব্যৱহাৰ কৰি আপোনালোকে বেনাৰটো লগালে হ'ল। আমি খুলিম এতিয়া। নাই নাই, সেইটো আপোনালোকে পিছত হেৰি কৰিব। আমি এইটো বেনাৰ ইয়াতে থাক কৰিব নোৱাৰোঁ। আৰু কামটা বন্ধ ৰাখিব লাগে। আৰু কি যেতিয়ালৈকে এইখিনি বস্তু ঠিক ঠাক নহয় তেতিয়ালৈকে আপোনালোকে কামটো বন্ধ ৰাখক। হয় নেকি? আপোনালোকে অসমীয়া ভাষাটো কিয় বিৰোধিতা কৰিছে? হয়, আপুনি নিজে কাম কৰি আছে ইয়াতে, আপুনি নাজানে নেকি? নিজে আহিছে নেকি মাৰিব বেনাৰখন? ঠিক আছে, আপুনি চিএটি ছাৰক কথাটো জনাব। আজি বিজনীৰ যি নতুনকৈ নিৰ্মাণ কৰা আছু অফিচৰ সন্মুখত ফুড এণ্ড ছাপ্লাইৰ অফিচাৰ নতুনকৈ নিৰ্মাণ হৈছে, তাত যিখন বেনাৰ আপোনালোকে দেখিবলৈ পাইছে, সেই বেনাৰখনত অসমীয়া ভাষাক নিষেধ কৰাৰ যিটো ষড়যন্ত্ৰ, অসমীয়া ভাষাটোক নাইকিয়া কৰি এখন বেনাৰ তেওঁলোকে নিৰ্মাণ কৰিছিল। আৰু সেই বেনাৰখনক ইতিমধ্যে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীবৃন্দই খুলি পেলাইছে। আৰু এই কথাটো আমি ডাঠি ক'ব পাৰোঁ, বিটিচিত নাইবা বিটিচিৰ যিবিলাক জিলা আছে, বিজনীয়ে কওক নাইবা চিৰাঙৰ বিভিন্ন এৰিয়াত এই বিটিচি গভমেণ্টে অসমীয়া ভাষাটোক ষড়যন্ত্ৰভাৱে নাইকিয়া কৰাৰ এটা উপক্ৰম চলি আছে। আমি এই প্ৰমোদ বড়োৰ যিখন চৰকাৰ আছে, এই চৰকাৰখনে অসমীয়া ভাষাটোক যিভাৱে নিষেধ কৰাৰ চেষ্টা চলাই আছে, তাৰ আমি দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ। আৰু অনাগত দিনত অসমীয়া ভাষাটোক নিষেধ কৰাৰ যিসকল ষড়যন্ত্ৰকাৰীয়ে চেষ্টা কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে অনাগত দিনত ছাত্ৰ সন্থাই আমি আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ম। কাৰণ যেতিয়ালৈকে ছাত্ৰ সন্থা জীয়াই থাকে তেতিয়ালৈকে অসমীয়া ভাষা প্ৰথম থাকিব লাগিব। কোনো ভাষাৰ আমি বিৰোধিতা নহয়, সেইটো আমি স্পষ্টভাৱে কৈছোঁ। সকলো ভাষাই থাকিব লাগিব, কিন্তু অসমীয়া ভাষাক মাতৃভাষা আইন যিখন আছে, এই আইনৰ মতে অসমীয়া ভাষা অসমত থাকিবই লাগিব। সেই কথাটো আমি ডাঠি ক'ব খুজিছোঁ। হয়, চাওক, আমি আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই বিজনী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত নতুনকৈ নিৰ্মিত হৈ থকা ফুড এণ্ড ছাপ্লাই যোনখন অফিচ, এই অফিচৰ যোনটো বেনাৰ, সেই বেনাৰটো কেৱল মাত্ৰ ইংৰাজী আৰু বড়ো ভাষা ব্যৱহাৰ কৰা হৈছে। তাত সম্পূৰ্ণভাৱে অসমীয়া ভাষাক তেওঁলোকে এলাগী কৰিছে। বেনাৰটোত পোষ্টাৰটো তেওঁলোকে অসমীয়া ভাষা কোনোধৰণৰ ব্যৱহাৰ কৰা নাই। আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে আমি এই বেনাৰটো ইয়াৰ পৰা আমি আঁতৰাই দিওঁ। আৰু ইয়াত যাতে তেওঁলোকে নতুনকৈ অসমীয়া ভাষা, বড়ো ভাষা আৰু ইংৰাজী ভাষা তিনিওটা ভাষা ব্যৱহাৰ কৰি তেওঁলোকে যাতে বেনাৰটো তেওঁলোকে যাতে ইয়াতে আৰে, তাৰ বাবে আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই তেওঁলোকক আহ্বান জনাইছোঁ। আৰু লগতে ইয়াৰ কিছুদিন আগতো আপোনাৰ বিজনীত এটা বিজনী মহকুমা পুথিভঁৰাল তেওঁলোকে এটা নিৰ্মাণ কৰি উলিয়াইছিল। আৰু সেই পুথিভঁৰালটো শুভ উদ্বোধন কৰা হৈছিল। আৰু সেই শুভ উদ্বোধনী যোনটো নিমন্ত্ৰণী পত্ৰ বিটিচি গভৰ্ণমেণ্টৰ পৰা যোনটো নিমন্ত্ৰণী পত্ৰ তেওঁলোকে ছপাই উলিয়াইছিল, সেই তাতো কেৱল মাত্ৰ ইংৰাজী ভাষা আৰু বড়ো ভাষাতে তেওঁলোকে নিমন্ত্ৰণী পত্ৰটো ব্যৱহাৰ কৰিছিল। তাতেও তেওঁলোকে অসমীয়া ভাষাটো তেওঁলোকে ব্যৱহাৰ কৰা নাছিল। আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই বৰ্তমান বিটিআৰত চলি থকা, বিটিচিত চলি থকা প্ৰমোদ বড়ো চৰকাৰক আমি ক'ব খোজোঁ, তেওঁলোকে যাতে অসমীয়া ভাষা বিৰোধী কাৰ্যকলাপ নকৰে। আৰু যদি তেওঁলোকে অসমীয়া ভাষা বিৰোধী তেওঁলোকে যদি কাৰ্যকলাপ কৰে, আমি কোনো বিজনী আঞ্চলিক ছাত্ৰ সন্থাই বিজনীবাসী ৰাইজৰ সহযোগত কিন্তু আমি তীব্ৰতাৰে আন্দোলন কৰিবলৈ কোনো আমি বাধ্য হ'ম।